স্বাগতম জনাইছোঁ মোৰ চেনেল হিউজ অসম ব্লগ লৈ। আজি মই আপোনালোকক লগত আজি আমি ওলাইছোঁ চিৰাং জিলাৰ আমি যাই আছোঁ য'ত হৈছিল বাওঁফালে বাওঁফালে পিছতে আমি যাই আছোঁ আমি ইয়াত আজি পাথৰ চালি নদীলৈ আপোনাৰ স্বাগত। তেওঁ মানে ইমান পোষ্ট দিছে এইখন ঠাই গাড়ীখন এইখন আছিল মুৰা গছৰ মুৰা। ইমান ধুনীয়া ঠাই ইমান ধুনীয়াকৈ বহিছেহি ইয়াক মানে কি কওঁ বহুত 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 ধন্যবাদ, কাৰণ এইখন মুৰাই মানে আমাক বহুত আজি আনন্দ দিছে। ইমান ধুনীয়া ঠাই, আপোনালোকে যদি বিচাৰে ইয়াত আহিব তেন্তে আহিব পাৰে। খালিগাঁও কি কয় বঙাইগাঁও যিটো চাবাগুৰি ৰোড আছে, চাবাগুৰিৰ পৰা চিধা আপোনালোকে হাগ্ৰামা ব্ৰিজ পাৰ হ'ব। তাৰপিছত হাগ্ৰামা ব্ৰিজ পাৰ হৈ অলপমান অহাৰ পিছত ভৱানীপুৰত আহিব। ভৱানীপুৰ যিখন বাজাৰ আছে, সেই মাৰ্কেটৰ ওচৰেদি চিধা অলপ দক্ষিণফালে সোমাই আহিলে এইখন পাথৰ চালি নদী পাই যাব। আৰু ইয়াত আপোনালোকে যদি বিচাৰে যে আমি পিকনিক খাবলৈ ইয়াত আহিম অলপ মনটো ভাল কৰিবলৈ, বা কেতিয়াবা যদি ধৰক পূৰা সপ্তাহত কাম কৰি একেবাৰে ভাগৰ লাগিছে, উইকেণ্ডত আপোনালোকে ইয়াত আহিব পাৰে। আহি ইয়াত বহুত মজা ল'ব পাৰে। ইয়াত ক'ব বিচাৰিছোঁ যে আজি একচুৱেলি কেলেণ্ডাৰ কেনেকুৱা লাগিল আপোনালোকক অলপমান বুজাব বা ক'বলৈ চেষ্টা কৰিব। গাইজ চ' এক্সাইটেড আজি ইয়াত আহিবলৈ পাই। আজি এটা ছানডে দিন, তো মানে বহুত এনজয় কৰিলোঁ আৰু কি ক'বলৈ আৰু ৱাৰ্ডেই নাই মোৰ। बहुत एंजॉय थैंक यू ये हम जो अब आज यहाँ पर वीकेंड मनाने आए तो आपको कैसा लगा? बहुत अच्छा लग रहा है, और क्या बात तो अच्छा से ज़्यादा अच्छा लग रहा है। और क्या बताओ, बहुत अच्छा थैंक यू। এই আমাৰ ইয়াৰ পৰা আমাৰ লগত আছে গিয়াছুদ্দিন ভাই। তেওঁ অলপমান ক'ব আমাক, একচুৱেলি কেমেৰামেন হৈ আছিল তেওঁ, আমাৰ বহুত ফটো লৈছে। তেওঁ অলপমান ক'ব আপোনাক ইয়াত আহি কেনেকুৱা লাগছে? बहुत ভাল লাগছে আজি हमारे आजाद साहब থেংক ইউ আজাদ ভাই। वेलकम एवरीवन। তো এনেকৈ আমি একচুৱেলি বহুত মজা কৰিলোঁ। আৰু ইয়াত চাব, ইয়াত একেবাৰে লোকেল মাছ যিটো কয় নদীৰ মাছ, এইটো কি চাইজৰ হ'ব? এনেকৈ নহয়, ইমানখিনি ইয়াতকৈ অলপমান ডাঙৰ আছে। ইমান বহুত বেছি মাছ আছে যে সেই মাছবিলাক ইমান এটা সোৱাদ, বহুত সোৱাদ। এতিয়া আমাৰ কালামদাই এখন গান গাই শুনাব আপোনালোকক। কারো পকেটে বড়, কারো পকেটে ছোট, কেউ লম্বা বেশি, কেউ একটু খাটো। আমি বলি সবাই সাবধান, আমি কলকাতার রসগোল্লা, আমি কলকাতার রসগোল্লা। थोड़ा डांस हो जाए चिक्का। एक्चुअली मुझे डांस करने का कुछ शौक नहीं है, इधर डांस ही कर नहीं पाता हूँ, तो इसलिए गाना तो है ना, एक्सप्रेशंस थोड़ा खराब है, लेकिन फिर भी थोड़ा कर लेता हूँ, क्योंकि जमाना ऐसा हो गया कि थोड़ा एक्सप्रेशन की भी बहुत ज़रूरत पड़ता है कभी कभी। तो एक शायरी हो जाए अभी। हाँ, एक शायरी तो हो गया, जरूर होगा। जो हुआ सो हुआ, खुश रखे उसको खुदा। जो हुआ सो हुआ, खुश रखे उसको खुदा। कभी नजर ना आए तो उसकी तलाश में रहना, कभी नजर ना आए तो उसकी तलाश में रहना, अगर नजर में आ जाए तो पलट के ना। वाह वाह, क्या बात, बेशक ऐसे ही होना चाहिए। आगे ये एक्चुअली সেইটো কি কয় যে গুৰুটো থাক পাই লাগে, নিজৰ সেইটো কি কয় মই ক'ব নোৱাৰিলোঁ, বাদ দিয়ক।
এইখন বোলে আমাৰ একচুৱেলি আমাৰ নৃত্য এইখন বাগৰুম্বা একচুৱেলি আমি থাকোঁ বিটিডি অঞ্চলত তো বিটিডি অঞ্চলৰ বাগৰুম্বা হ'ল আমাৰ প্ৰধান নৃত্য বুলি ক'ব পাৰি মাছ দেখাবলৈ চেষ্টা কৰিম চাব দেই মোবাইলটো জানি কি মজা 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 চাওক একেবাৰে পুৰা স্পষ্ট দেখা যাই আছে মোৰ হাত সোমাই দিছোঁ এই চাওক এনেকে? মোৰ ছবিটো পানীত চাওক। দেখা যাই আছে এইটো পাথৰ হয়? এইটো মাছ ধৰচোন মাছ ধৰ এতিয়া মই ইফালৰ যি বালি আছে পাথৰ সেইবিলাক অলপমান দেখাবলৈ চেষ্টা কৰিম নিয়াও এদিক এদিক এইখন চাওক ইমান ডাঙৰ মানে চৰ এইখিনিত গোটেইখিনিত পাথৰ বালা এইবিলাক চাউনি কৰা হয় হয়নে এইবিলাক চাইছে এইবিলাক এইবিলাক চালনি কৰি থৈছে এইবিলাক বিক্ৰী কৰিব তো কাৰোবাৰ যদি লাগে যোগাযোগ কৰিলে হ'ল আমাৰ তো ইয়াত যদি কোনোবা বিচাৰে যে ইয়াত কৈ হৈছে দে ঐ পাত্ৰ নাই নাই কৈ হৈছে দে গাঁও গাঁও ধুম আমি গাঁও ধুম না তো চাওক ইয়াৰ পৰা চালে একেবাৰে যেন আমি গোৱাতে আছো এনেকৈ লাগি আছে আমি গোৱাৰ বিচত আছো এনেকৈ লাগি আছে চাওক বাঘপদুল ডাঙৰীয়া আহি আছে ঠিক এনেকৈ লাগি আছে যে তেওঁ গোৱাৰ কোনোবা এখন বিচৰ পৰা তেওঁ আহি আছে লাহে লাহে এনেকৈ লাগি আছে চাওক ঠিক মজা লাগছে ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিব ধন্যবাদ